এয়া চিনি পাইছেনে? মৰাপাতৰ আজি মচুৰ দাইলত দি পেলাই খাম। মৰাপাত এইটো সময়ত খোৱাৰ এইটো উপকাৰী। এতিয়া মৰাপাত খাব লাগে, মিঠা মৰাপাত। আৰু এই মৰাপাতটো মই দাইলত দিম, মচুৰ দাইলত দিম। আগতে আমাৰ মায়ে বনাইছিলে মচুৰ দাইলত টেঙা মৰা গাঠি দি। আজি মই বনাম মচুৰ দাইলত মিঠা মৰা গাঠি দি। আৰু এই মিহি যিখিনি আগ সেইখিনি ল'লোঁ, সেইখিনি লৈ এনেকৈ মুঠি মাৰি মাৰি এটা এটাকৈ বনাই গ'লোঁ। আনফালে দাইলখিনিতো উতলি আছিলে, তাতে মই কেঁচা জলকীয়া ফালি দিলোঁ দুটা তিনিটামান। তাৰপিছত যিখিনি মুঠি মাৰি মই বান্ধি লৈছিলোঁ সেইখিনি ইয়াত এটা এটাকৈ দি গ'লোঁ। তাৰপিছত তাতে ঢাকনখন দিলোঁ আকৌ এবাৰ ভালকৈ সিজিবৰ বাবে। এইটো বৰ স্বাস্থ্যসন্মত, এতিয়া এইখিনি খাবই লাগে দেই, খাব আপোনালোকে। তাৰপিছত মই ফুৰণ দিবৰ কাৰণে 3 ফুটা নহৰু ল'লোঁ। মিঠাতেলত মই ফুৰণটো দিম যেতিয়া মিঠাতেল ল'লোঁ আৰু তাতে দিলোঁ শুকান জলকীয়া এটা আৰু এই খুন্দি লোৱা নহৰু কেইফুটা। ভালকৈ ৰঙচুৱা কৰি পেলাই দাইলৰখিনিৰ ওপৰত দি দিলোঁ। খুব টেষ্টি হয় খাবলৈ। আপোনালোকে যিখিনিয়ে খোৱা নাই তেনেকৈ খাই চাবচোন। আৰু প্ৰচেছ আছে ইয়াৰ বনোৱা, কিন্তু মই মচুৰ দাইলৰ প্ৰচেছটো মোৰ মায়ে শিকাইছিলে। এই মচুৰ দাইল কিন্তু আপোনালোকে কুকাৰত নবনাব, এনেকৈ কুকাৰ দিলে একদম ঘেলঘেলীয়া হৈ যাব। সেইকাৰণে আপোনালোকে সদায় কেৰাহীত বনাবলৈ চেষ্টা কৰিব। আজিলৈ ইমানেই। মোৰ ভিডিঅ'টো ইমান দেৰি চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।